সন্ধিয়া কনফাৰেন্স হলত 5 বজাৰ পৰা ঐতিহাসিক ক্ষণ সফল হ'ল ভাৰতৰ চন্দ্ৰ অভিযান। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ হ'ল ভাৰত। ইতিহাস ৰচনা কৰিলে ভাৰতে। বিৰল মুহূৰ্তৰ সাক্ষী হ'ল সমগ্ৰ দেশবাসী। ইতিহাস ৰচিলে ইছৰোই। ইতিমধ্যে আজি সন্ধিয়া 6 বজাত বৰনগৰ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ লগতে বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেন কুমাৰ চক্ৰৱৰ্তী উপস্থিত থাকে। বীৰেন কুমাৰ চক্ৰৱৰ্তী উল্লেখ কৰে যে আন্তঃগাঁথনি মহাবিদ্যালয়ৰ একাংশ মহাবিদ্যালয়ত বিভিন্ন চৰকাৰী স্কুল তথা বিভিন্ন চৰকাৰী বিদ্যালয়সমূহক আহ্বান জনায়। এগৰাকী ভাৰতীয় হিচাপে আজিৰ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ সুবিধা পাই আমি গৰ্ব অনুভৱ কৰিছোঁ। আৰু এই চন্দ্ৰযানৰ চন্দ্ৰত যি অৱতৰণৰ যি অভূতপূৰ্ব দৃশ্য, এই দৃশ্যই আমাক অতি গৌৰৱান্বিত কৰিছে। আমাৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী সকলোৱে স্বতঃস্ফূৰ্তভাৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি দেশৰ প্ৰতি থকা তেওঁলোকৰ দায়বদ্ধতা, দেশৰ সফলতাত তেওঁলোকে গৌৰৱ কৰাৰ যি সুবিধা, এই সুবিধা গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে যি মানসিকতা প্ৰদৰ্শন কৰিলে তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভাৰতবৰ্ষৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যি ঐতিহাসিক ক্ষণ, এই ক্ষণে আজি প্ৰমাণ কৰিলে বিশ্বত যে ভাৰতবৰ্ষৰ কাৰণে আজিৰ দিনটোত অসম্ভৱ বোলা কোনো বস্তু নাই। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যি অভূতপূৰ্ব সফলতা, এই সফলতাই আজি বিশ্ব জয় কৰিছে। বিশ্বৰ ভিতৰতে আজি প্ৰথমখন দেশ হিচাপে ভাৰতবৰ্ষৰ চন্দ্ৰযানে যিটো অঞ্চলত প্ৰৱেশ কৰিছে চন্দ্ৰৰ, ই একেবাৰে ঐতিহাসিক আৰু আগতে নোহোৱা ধৰণৰ এক ঘটনা। এই ঘটনাৰ সাক্ষী হ'বলৈ পাই আমি নিজকে ধন্য মানিছোঁ। আৰু চৰকাৰৰ যি প্ৰচেষ্টা, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি ভাৰতবৰ্ষই যি সফলতা লাভ কৰিছে বিজ্ঞানৰ ক্ষেত্ৰতেই হওক, প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতেই হওক, আমি আশা কৰিম আহি থকা দিনবিলাকত ভাৰতবৰ্ষই আকৌ বিশ্বজয় কৰিবৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণৰ জৰিয়তে সফলতা অৰ্জন কৰিব পাৰিব। দেখা গৈছে অসম চৰকাৰে ইতিমধ্যে গাইডলাইন দিয়া হৈছে যে প্ৰতিখন বিদ্যালয় 6টা বজালৈকে এই চন্দ্ৰযান 3 দেখাব লাগিব লাইভ যোগে। কিন্তু কিছুমান বিদ্যালয় ইতিমধ্যে দেখা গৈছে যে চৰকাৰে যি নিৰ্দেশনা দিছে, দেখা গৈছে কিছুমান বিদ্যালয়সকল চন্দ্ৰযান 3 দেখিবলৈ সক্ষম নহ'ল। কি ক'ব ছাৰ? আচলতে বিদ্যালয় বা মহাবিদ্যালয়ৰ ক্ষেত্ৰত কিছুমান আন্তঃগাঁথনিমূলক সা সুবিধাৰ প্ৰভেদ আছে। মহাবিদ্যালয়ত যি সা সুবিধা বা আন্তঃগাঁথনি আছে, বিদ্যালয়সমূহত নিশ্চয়ভাৱে বিশেষকৈ ভিতৰুৱা অঞ্চলৰ বিভিন্ন বিদ্যালয়ত এই সা সুবিধাৰ সীমাবদ্ধতা আছে। তাৰ বাবে কিছুমান ছাত্ৰ ছাত্ৰী হয়তো এই অভূতপূৰ্ব এই ক্ষণৰ সাক্ষী হোৱাৰ পৰা বঞ্চিত হৈছে। কিন্তু আমি তথাপি আশা কৰিম যে ছাত্ৰ ছাত্ৰীসকলে এই যি সফলতা, ভাৰতবৰ্ষৰ যি সফলতা, এই সফলতাৰ গৌৰৱৰ তেওঁলোকো নিশ্চিতভাৱে অংশীদাৰ হ'ব। কি ক'ব অসমবাসী ৰাইজক? কি আহ্বান? অসমবাসী ৰাইজক আমি অসমবাসী ৰাইজক আহ্বান জনাম যে ভাৰতবৰ্ষৰ যি সফলতাৰ যি কাহিনী, সফলতাৰ যি মাত্ৰা, আজি যিটো ষ্টেজত ভাৰতবৰ্ষ উপনীত হৈছে, ভাৰতবৰ্ষৰ আকৌ আগুৱাই যোৱাৰ কাৰণে সকলোৱে সৰ্বতোপ্ৰকাৰে সহযোগ কৰিব লাগে, সহায় কৰিব লাগে, সমৰ্থন কৰিব লাগে, যাতে ভাৰতবৰ্ষৰ বিজ্ঞানীসকলে আকৌ নতুন নতুন চিন্তা চৰ্চাৰে ভাৰতক এখন অগ্ৰণী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ যি সংগ্ৰাম, যি সপোন, এই সপোন বাস্তৱত ৰূপায়িত কৰিব পাৰে। হৰবুদৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, নিউজ 23।